হাওড়াঘাটৰ ৰাজপথত দপদপাই জ্বলি উঠিল এখন বাহন পথতে ভস্মীভূত হ'ল খেৰ কঢ়িওৱা এই বাহনখন বিদ্যুৎ পৰিবাহী তাৰত লাগি জুইৰ সূত্ৰপাত আৰু দৃশ্য আমি দেখুৱাইছো হাওড়াঘাটৰ টিলাইডাঙাত এই ঘটনা সংঘটিত হৈছে পথতে এনেদৰে ভস্মীভূত হৈছে খেৰ কঢ়িওৱা এই বাহনখন ঘটনাৰ স্থান হৈছে হাওড়াঘাট ৰাজপথত এনেদৰে দপদপাই জ্বলি উঠিছে এইখন বাহন বিদ্যুৎ পৰিবাহী তাৰত লাগি জুইৰ সূত্ৰপাত ঘটিছে হাওড়াঘাটৰ টিলাইডাঙাত এই ঘটনা সংঘটিত হৈছে এনেদৰে বিদ্যুৎ পৰিবাহী তাৰত লাগি জ্বলি উঠিছে এই বাহন হাওড়াঘাটৰ টিলাইডাঙৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো এনেদৰে পথতে ভস্মীভূত খেৰ কঢ়িওৱা এইখন বাহন দাস বুলি নাম এজনৰ ব্যক্তি ঘৰৰ পৰা মানে খেৰ লুট হৈছে গাড়ী তাৰপিছত হাইট লুট আছিলে কাৰেণ্টৰ তাৰত লাগি পেলাই মানে জুই লাগি গ'ল জুই লগাৰ পিছত তাৰপিছত হেৰি ফায়াৰ ব্ৰিগেড আহিলে ফায়াৰ ব্ৰিগেড অহাৰ পিছত আৰু নুমালে জুইটো ইমানে অভাৰলোড মানে হাইট আছিলে লুটটো হাইটৰ কাৰণে মানে কাৰেণ্টত লাগি পেলাই জুই লাগি গ'ল কি হৈছে আমি ডিউটিত থকাৰ অৱস্থাত ফাৰ্ষ্ট টাৰ্ণত আমি ৰেডি আছিলোঁ ৰেডি থকাৰ অৱস্থাত আমাৰ অনগাঁৱৰ পৰা ফোন যায় গাড়ীৰে খেৰ আনিছিল লাইন শ্বৰ্ট চাৰ্কিট হৈ পেলাই গাড়ী জ্বলিছে বুলি খেৰো আছিলে তেনেকুৱাত আমি খবৰ পাই লগে লগে আহি পেলাই উপস্থিত হৈছোঁ জেগাত উপস্থিত হৈ আমি জুই নিৰ্বাপন কৰোঁ হয় জুই অলৰেডি জুই কণ্ট্ৰল হ'ল এতিয়া বৰ্তমান জুই নাই তথাপিও আমি পূৰা কণ্ট্ৰল কৰি পেলাই গাড়ীখন এতিয়া ছাইড কৰিবলৈ আমাৰ পাৰ্টি লগাই দিছোঁ পাৰ্টিয়ে ছাইড কৰিব গাড়ীখন ছাইড কৰাৰ পিছত আমি পূৰা জুই নুমুৱাই পেলাই আমি এতিয়া